নমস্কাৰ বন্ধু বান্ধৱী সকল, মই মনীষ শইকীয়া। আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'লৈ, গামোচাৰ ভিডিঅ'লৈ আহিছোঁ। আজি খুব ধুনীয়া হয় বিহুৱান। আপোনালোকে প্ৰিয়জনক বা আপোনজনক দিব পাৰিব, লগতে অতিথিকো আপোনালোকে দিব পাৰিব। আপোনালোকৰ যদি প্ৰয়োজন হয় 7576004028 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে গামোচাখিনি ল'ব পাৰিব। গামোচাবোৰ দেখাবলৈ লৈছোঁ। মাটিশালত বোৱা হয় গোটেইখিনি গামোচা, খুব ধুনীয়া হয়, আপোনালোকে ল'ব পাৰিব। দেখিছেনে? প্ৰথম গামোচাখন দেখাবলৈ ওলাইছোঁ, দুমূৰত ফুল আছে। এইবোৰ মেচিন মেড নহয় দেই, আপোনালোকে ভাবিব পাৰে মেচিন মেড। এইবোৰ পিয়ৰ হাতে বোৱা, আপোনালোকক দেখাই দিছোঁ ওচৰৰ পৰা। দেখিছেনে? পিয়ৰ হাতে বোৱা হয়, মাটিশালত বোৱা মাছ চাৰ্জি গামোচা। আপোনালোকে ভাবিব পাৰে মেচিন মেড বুলি, কিন্তু মেচিন মেড নহয় দেই, পিয়ৰ হাতে বোৱা হয়। আজি কাটিছোঁ, কাটি কিনে আপোনালোকক ভিডিঅ' দেখাবলৈ ওলাইছোঁ। দেখিছেনে? আহল বহল আছে গামোচা কেইখন, আহল বহল আছে। আহলটো 5 ফুট আছে, পিয়ৰ মাছ চাজি সূতাৰ হয়। নেক্সট আন এখন দেখাবলৈ ওলাইছোঁ। এই গামোচাখন অৰ্ডাৰী হয়, বাইদেউ এগৰাকীয়ে অৰ্ডাৰ কৰিছিল, কাইলৈ পঠাই দিয়া হ'ব। আজি কাটিয়ে আপোনালোকক দেখাবলৈ ওলাইছোঁ। আপোনালোকৰ যদি প্ৰয়োজন হয় ল'ব পাৰিব দেই, বিহুলৈ বহুত দিন নাই বাৰু। দেখিছেনে? ফুলটো চেমেই হ'ব, কিন্তু তেওঁ কৈছিলে দুটা ছাইড ফুল নালাগে বুলি, এটা ছাইডত এনেকৈ আঁচু মাৰি দিব দিছিলে। খুব ধুনীয়াকৈ ৰঙাৰে গোটেই গাতে বুটাৰ কাম কৰা হৈছে। তেওঁ মানে যি হিচাপত কৈছিলে সেই হিচাপে বনাই দিয়া হৈছে। দেখিছেনে? পিয়ৰ মাছ চাৰ্জি সূতা হয়, আৰু ফুলটো কোনো মানে সেই দিয়া নাই, ঊল দিয়া নাই, মাছ চাৰ্জি সূতাৰে দিছোঁ হয়। আৰু মাজে মাজে ৰুলেক্স পাৰি দিছোঁ। দেখিছেনে? ওচৰৰ পৰা দেখাই দিছোঁ ৰ'ব, এইটো মাজে মাজে ৰুলেক্স পাৰি দিয়া হৈছে। দেখিছেনে? আপোনালোকে কিছুমান ভিডিঅ' চাই বা হেৰি কৰি কমেণ্ট কৰে, কিছুমানত বহুত কম দামত পায়, আপোনাৰ তাত দামটো বেছি কিয়? এইবোৰ পিয়ৰ হাতে বোৱা হয়, সেইকাৰণে দামটো অলপ বেছি হয়। মাছ চাৰ্জি সূতাৰ আপোনালোকে দামবোৰ জানে কিমান দাম হয়, আৰু ফুলটো বাচাটো কিমান কষ্টকৰ হয় আপোনালোকে নিশ্চয় জানে। দেখিছেনে? এইটো ফুল অলপ বেলেগকৈ দিয়া হৈছে। গামোচা আহল বহল আছে দেই, আপোনালোকে ল'ব পাৰিব। আৰু নেক্সট লৈ আহিছোঁ, এইটো মূৰত আঁচু পাৰি দিয়া হৈছে, এটা চাইডে বনোৱা হৈছে। সৰু ফুলৰ গামোচা আছে বহুত কেইখন। দেখিছেনে? গামোচা লগাই লগাই এইবোৰ জমা কৰি থৈ দিয়া, বিহুৰ আগে আগে এইবোৰ বিক্ৰী কৰিম বুলি থৈ দিছোঁ। কিছু বিকিলোঁ বাৰু, 150 মান গামোচা বিকিলোঁ এতিয়ালৈ। এইখনৰ কিছু অৰ্ডাৰী আছে বাৰু, আৰু যদি আপোনালোকক লাগে, আৰু বনাই থকাও হৈছে, আপোনালোকক লাগিলেও ল'ব পাৰিব। সৰু ফুলৰ হয়, এইবোৰৰ প্ৰাইচটো অলপ কমিব বাৰু। দেখিছেনে? আপোনালোকে যদি এই সৰু ফুলৰ গামোচাবোৰ 20খনৰ ওপৰত লয়, তেতিয়াহ'লে আপোনালোকৰ শ্বিপিংটো ফ্ৰী হ'ব। আৰু যদি 20খনৰ তলত হয়, আপোনালোকে দিব লাগিব শ্বিপিংটো। দেখিছেনে? কষ্ট বহুত হয় কাপোৰ বোলে, কি ক'ম আৰু, কষ্টটো কৰিবই লাগিব, কিবা এটা পাবলৈ কিবা এটা কৰিবই লাগিব। দেখিছেনে? আছে বাৰু বহুতখিনি গামোচা, আপোনালোকে ল'ব পাৰিব।